لا إله إلا الله محمد رسول الله لا إله إلا الله محمد رسول الله আসসালামু আলাইকুম বন্ধুসকল, আপোনালোক কেনে আছে? ইনশাআল্লাহ ভালেই আছে। আজি আমাৰ বিষয়বস্তুটো হৈছে আল্লাহে মানুহৰ 7টা গুণ পচন্দ কৰে। 1 নম্বৰ তওবা, আল্লাহে তওবাকাৰীক ভাল পায়। 2 নম্বৰ তাহাৰাত, পবিত্ৰতা, যিসকলে পবিত্ৰ হৈ থাকে তেওঁলোকক আল্লাহে ভাল পায়। 3 নম্বৰ তাকৱা, আল্লাহ ভীতি, নিশ্চয় আল্লাহে মুত্তাকিসকলক ভাল পায়। 4 নম্বৰ ইহছান, আল্লাহে নেককাৰসকলক ভাল পায়। 5 নম্বৰ তাৱাক্কুল, নিশ্চয় আল্লাহে ভাল পায় তেওঁৰ ওপৰত ভৰসাকাৰীসকলক। 6 নম্বৰ ন্যায় বিচাৰ, আল্লাহে ন্যায় বিচাৰকাৰীসকলক ভাল পায়। 7 নম্বৰ সবৰ, আল্লাহে দৃঢ়ভাৱে ধৈৰ্যশীল ব্যক্তিসকলক ভাল পায়। আপোনাৰ মাজত এই গুণসমূহ আছেনে? যদি নাই তেতিয়াহ'লে আজিৰ পৰা এই গুণসমূহৰ অধিকাৰী হোৱাৰ চেষ্টা কৰক। আল্লাহে আমাক সকলোকে এইসমূহ গুণৰ অধিকাৰী হোৱাৰ তৌফিক দান কৰক। আমিন।